এই ক্ষেত্ৰত আমাৰ ইয়াতে যি ট্ৰেইনিং চলি আছে বৰ্তমান এয়া ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত যিটো মই অলপ আগতে ক'লোঁ যে মৈত্ৰী ট্ৰেইনিং বুলি কয় এয়া 45 ডেজ ইন হাউচ ট্ৰেইনিং কয় ইয়াত এইবাৰৰ বেটছটোত বিশেষকৈ নাৰী সবলীকৰণৰ ওপৰত বেছ কৰি প্ৰায় 35জনী মাইকী মানুহে ইয়াত এইবাৰ ট্ৰেইনিং লৈছে আমাৰ ইয়াত এইবাৰ টোটেল 14খন ডিষ্ট্ৰিক্ট আছে 14খন ডিষ্ট্ৰিক্টৰ পৰা 130 নাম্বাৰ্ছ অফ ট্ৰেইনি আছে আৰু তেওঁলোকক আমি ইয়াতে থিয়ৰীৰ লগতে প্ৰেক্টিকেলি আমি তেওঁলোকক এআইৰ ওপৰত বিশেষকৈ আৰ্টিফিচিয়েল ইনচেমিনেশ্যন যাক কৃত্ৰিম প্ৰজনন বুলি কোৱা হয় যাৰ জৰিয়তে আমি এজনী ক্ৰছব্ৰিড এনিমেল বা বৰ্ণসংকৰ জাতৰ এনিমেল পাব পাৰোঁ সেই বিষয়ে আমি এটা ট্ৰেইন আপ কৰি দিওঁ যদিও গোটেই চিষ্টেমটোৰে আচলতে ছায়েন্সৰ ওপৰত বেছ তথাপিও আমি যিমান সহজ ভাষাতে হওক তেওঁলোকক ছায়েন্সৰ লগত জড়িত কৰি ছায়েন্সৰ কথাৰ ওপৰত জড়িত কৰিয়ে এআইৰ ওপৰত আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ ওপৰত যিখিনি নিম্নতম জানিব লগাৰ লগতে প্ৰেক্টিকেলি তেওঁলোকক ইয়ালৈকে লৈ যোৱা হয় যাতে তেওঁলোকে ফিল্ড লেভেলত এই আমাৰ কামটো কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকৰ লগতে আমি সেই অঞ্চলক কাভাৰ কৰি ল'ব পাৰোঁ যি অঞ্চলক আমাৰ ডিপাৰ্টমেণ্টে এতিয়াও ঢুকি পোৱা নাই য'ত আমাৰ মেন পাৱাৰটো কম আছে সেইকাৰণে আমি এওঁলোকৰ জৰিয়তে সেই অঞ্চললৈকে আমাৰ কৃত্ৰিম প্ৰজননটোক লৈ যাব বিচাৰিছোঁ লগতে এই ক্ষেত্ৰত আন এটা কথা আছে এই গোটেই মিছনটোৱে চলাই আলদা বুলি কয় যিটো আসাম লাইভষ্টক ডেভেলপমেণ্ট এজেঞ্চি এয়া আমাৰ এটা এজেঞ্চি যি এজেঞ্চিৰ থ্ৰুৰে আমি এই ট্ৰেইনিংটো চলাই আছোঁ এই ট্ৰেইনিঙৰ তেওঁলোকৰ হৈ যোৱাৰ পিছতে 45 দিন হৈ যোৱাৰ পিছত তেওঁলোকক ফিল্ডত ডক্টৰৰ ওচৰত যে সেই ডিছপেঞ্চাৰী তেওঁলোক য'ৰ পৰা আহিছে তাত তেওঁলোকক 75 ডেজ ট্ৰেইনিং দিয়াৰ কাৰণে প্ৰেক্টিকেল ট্ৰেইনিং কৰিব তাৰপিছত আমি তেওঁলোকক এখন চাৰ্টিফিকেট ইছ্যু কৰিম আৰু সেই চাৰ্টিফিকেটৰ ওপৰত বেছ কৰি তেওঁলোকে নিজৰ কামখিনি নিজে কৰিব এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰীভাৱে বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কিছু এছিষ্টেণ্ট লাভ কৰে লগতে তেওঁলোকে নিজৰ ওপৰত নিজে থিয় হ'ব পৰা এটা পৰিৱেশৰ সৃষ্টি হয় যাক আমি আত্মনিৰ্ভৰশীল বুলি ক'ব পাৰোঁ এক ধৰণৰ তেওঁলোকে তেওঁলোকৰ আমাৰ পাৰফৰ্মেঞ্চৰ লগতে আমাক ছাৰ্ভিচ দিয়াৰ লগতে গাঁও অঞ্চলত ছাৰ্ভিচ দিয়াৰ লগতে নিজকেও তেওঁলোকে আত্মনিৰ্ভৰ ৰাষ্ট্ৰীয় গকুল মিছন আঁচনিৰ স্পনচৰিং এজেঞ্চি তেওঁলোকে ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত যিটো ট্ৰেইনিং প্ৰগ্ৰেম আছে ট্ৰেইনিং প্ৰগ্ৰেমটো ৰিলেমত মেট্ৰিসকলৰ কাৰণে আজি প্ৰায় 3টা বেচ 4টা বেচ অলৰেডি হৈ গ'ল ৰাষ্ট্ৰীয় গকুল মিছনৰ আধাৰত যিটো ট্ৰেইনিং প্ৰগ্ৰেম হয় এই ট্ৰেইনিং প্ৰগ্ৰেমটো সাধাৰণতে নিবনুৱা যুৱকসকলৰ স্বনিয়োজনৰ এটা ব্যৱস্থা এই ব্যৱস্থাটোৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হয় মেট্ৰি বুলি এটা প্ৰগ্ৰেমৰ আণ্ডাৰত মেট্ৰিৰ ফুল মিনিংটো হৈছে মাল্টিপাৰ্পাজ আৰ্টিফিচিয়েল ইনচেমিনেশ্যন টেকনিচিয়ানছ ইন ৰুৰেল ইণ্ডিয়া অৰ্থাৎ বহুমুখী প্ৰজনন কৰ্মী গ্ৰাম্য ভাৰত এই অধীনত এই আঁচনিৰ অধীনত যিখিনি মেট্ৰি চিলেকশ্যন কৰা হয় তেওঁলোকৰ নিজা অঞ্চলত ভিতৰুৱা অঞ্চলত য'ত এতিয়ালৈকে কৃত্ৰিম প্ৰজননৰ ব্যৱস্থাটো হোৱাগৈ নাই সেই অঞ্চলত তেওঁলোকে মানুহৰ দুৱাৰ মুখত কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা তেওঁলোকে আগবঢ়াই দিয়ে আৰু গ্ৰাম্য অঞ্চলৰ যিখিনি আমাৰ উন্নত গৰু ছাগলী বা মহ আছে তেওঁলোকৰ উন্নতকৰণ কৰাত এই গোটেই ব্যৱস্থাটোৱে সহায় কৰে আৰু ভৱিষ্যত সময়ত অৰ্থনৈতিকভাৱে সবল কৰাত যথেষ্ট অৰিহণা যোগায় সেইকাৰণে এই ব্যৱস্থাটোৰ জৰিয়তে অসমৰ গোটেইকেইখন জিলাতে আমি মৈত্ৰী চিলেকশ্যন কৰি পেলাই আমি সেই অঞ্চলবিলাকত গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ কাৰণে আমি অঞ্চলবিলাকত তেওঁলোকক আগবঢ়াই দিওঁ এই গোটেই আঁচনিটো এই বছৰত 1000জনক আমি চিলেকশ্যন কৰিম আৰু 1000জনৰ ট্ৰেইনিং আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ ইয়াৰে ভিতৰত 489জনক অলৰেডি আমি ট্ৰেইনিং দিলোঁ প্ৰথমবাৰৰ বাবে অসমত আমি এইবাৰ মহিলা সবলীকৰণৰ কথাটো চিন্তা কৰিলোঁ লেডি মেট্ৰি ট্ৰেইনিঙৰ জৰিয়তে আমি প্ৰায় 6খনমান জিলাৰ পৰা আমি মহিলা মেট্ৰি চিলেকশ্যনৰ কাৰণে মেট্ৰি প্ৰশিক্ষণৰ কাৰণে তেওঁলোকক চিলেক্ট কৰিলোঁ আৰু বৰ্তমান ৰিলেমত তেওঁলোকৰ গোটেই ট্ৰেইনিংটো শেষ হৈছে 4 মহীয়া এটা ট্ৰেইনিঙত 45 দিনৰ যিটো ট্ৰেইনিং আছে এই ট্ৰেইনিংটো শেষ হোৱাৰ পথত এইবাৰ 35জন মহিলা আমি ট্ৰেইনিং দিয়াইছোঁ বেছ মানে মহিলা গোপাল মিত্ৰ বা মেট্ৰিক বুলি আমি যাক কম ভৱিষ্যতে এইটো এটা প্ৰথমবাৰৰ কাৰণে অসমত আৰম্ভ হৈছে আৰু ভৱিষ্যত সময়তো আমি বিভিন্ন জিলাৰ পৰা তেনেকুৱা ধৰণৰ আমি মৈত্ৰী চিলেকশ্যন কৰিম মহিলা মৈত্ৰী চিলেকশ্যন কৰি পেলাই মহিলা সবলীকৰণৰ যিটো ব্যৱস্থা তেওঁলোকে সেই ব্যৱস্থাটোক আমি দিয়াৰ এটা চেষ্টা কৰিম 5-6 বছৰ আগত মই নেটৱৰ্কিং বিজনেছ কৰিছিলোঁ বিজনেছৰ সূত্ৰে মই ইয়াৰ ঘৰ তাৰ ঘৰে ঘূৰি ফুৰিব লাগিছিল বহুত কষ্ট হৈছিল এনেকৈ ঘৰখন চলাব লাগিছিল তো একদিন মই এনেকৈ যোৱাতে বন্দাপাৰা পশু চিকিৎসাৰ কৰ্মী হিচাপত গোপাল মিত্ৰ নিমাজুদ্দিন আহমেদৰ ঘৰত গৈ পালোঁ তো তেওঁক মই বিজনেছৰ বিষয়ে ক'লোঁ তো তেওঁ তেতিয়া ক'লে যে তুমি এইটো কাম কৰাতকৈ তুমি বহুমুখী হোৱা নিজাকৈ মুৰ্গী পোহা
ছাগলী ৰখা আৰু লগতে গাই এজনী কিনি লোৱা তো তাতে বহুত তুমি হেৰি কৰিব বহুত লাভ হ'ব তোমাৰ তো এয়া কৰিলে তোমাৰ ইমান লাভ নহয় কষ্টও বেছি হয় এনেকৈ ক'ল তো মই দেৰি নকৰিলোঁ নিমাজ দাই যিখিনি কথা কৈছিল মোক তেনেকৈ কৰিলোঁ মই কামটো প্ৰথম মই আহি পেলাই আপোনাৰ হেকেৰা মন্দিৰৰ পৰা 100টা মুৰ্গী কিনি পেলাই মই মুৰ্গী ফাৰ্ম কৰিছিলোঁ প্ৰথম তো তাত মই আপোনাৰ মোটামুটি 100টা মুৰ্গীৰ ৱেট আছিল মোটামুটি আপোনাৰ 1.5 কিলো 2 কিলো ওজনৰ হৈ গৈছে তো মই বিকিলোঁ মুৰ্গীকেইটা বিকি মই 50,000 টকা পাইছিলোঁ তো সেইখিনি পইচাৰে মই ভাবিলোঁ যে নাই মই আৰু মুৰ্গী অলপ বেছিকৈ সোমাই দিওঁ তো তেতিয়া মই ভাবিলোঁ যে মুৰ্গী আৰু সোমাই দিলোঁ মই 300 মুৰ্গী সোমোৱাৰ পিছত মোৰ আৰু তেনেকুৱাই হ'ল তো সেই মুৰ্গীকেইটা বিকি পেলাই লাষ্টত মই বহুতখিনি টকা হেৰি কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে মই এতিয়া এজনী বৰ্ণশংকৰ গাই কিনিব পাৰিম তো গাই এজনী মই কিনিলোঁ যাৰ পৰা মই আনিছিলোঁ মাত্ৰ 3-4 লিটাৰ গাখীৰ আছিল তো মই ঘৰত আনি পেলাই যত্ন ল'লোঁ ভালকৈ পিলো ড্ৰপ দিলোঁ তাৰপিছত ভিটামিন লিভাৰ এইবিলাক খোৱালোঁ তাৰপিছত মই ঘৰত অনাৰ পিছত আপোনাৰ মিনিমাম 5-6 লিটাৰ হ'ল গাইজনীৰ গাখীৰ তেতিয়া 5-6 লিটাৰ যেতিয়া গাখীৰ হ'ল তেতিয়া মই ভাবিলোঁ যে এজনী গাইৰ পৰা ইমানখিনি মই 5-6 লিটাৰতে ইমানখিনি পইচা উপাৰ্জন কৰিব পাৰিছোঁ তো আৰু যদি মই দুজনী সোমাই ল'ব পাৰোঁ তেতিয়া মোৰ আৰু বেছি ভাল হ'ব সেনেকৈ ভাবি মই আৰু এজনী কিনি আনিলোঁ তেতিয়া দুটাৰ মাজত আপোনাৰ এটাই দিলে 5-6 লিটাৰ আৰু এজনীয়ে দিলে মোৰ 12 লিটাৰ তেতিয়া মই গাখীৰ বকো বজাৰত নি পেলাই হোটেল এইবিলাকত দিলোঁ আৰু মানুহ ঘৰে সেনেকৈ দিব ধৰিলোঁ ইয়াত মোৰ যেতিয়া মৈত্ৰী ট্ৰেইনিং হৈছিল আপোনাৰ 27/11/2020 মই ট্ৰেইনিংটো লৈছিলোঁ ট্ৰেইনিং লৈ মই বন্দাপাৰাত জইনিং হৈছিলোঁ মই এনেকৈ ঘৰে তাৰপাছত জইনিং কৰাৰ পিছত মই মানুহৰ গাঁৱে এৱাৰনেছ কেম্প কৰিলোঁ তেতিয়া মানুহবিলাকে মোক চিনি পোৱা হ'ল ফোন নাম্বাৰটো মই দি থৈ আহিলোঁ সেনেকৈ মানুহবিলাকে মোক ফোন কৰি মাতে এতিয়া মোৰ এয়াই বৰ্তমান ভালে বেয়া নহয় তো মানুহৰ ঘৰত গৈ এয়াৰ লগতো মই কৃত্ৰিম প্ৰজনন কৰিছোঁ মোটামুটি মোৰ এতিয়া মাহত হয় আপোনাৰ 112টা 10টা তেনেকুৱা এয়াই হয় তো মই এটাই মানে অনুভৱ কৰিব পাৰিছোঁ যে ইয়াৰ দ্বাৰা মই এখন সৰু সংসাৰ ধুনীয়াকৈ চলাই নিব পাৰোঁ এতিয়া মিনিমাম মোৰ মাহত ইনকাম হয় 40ৰ পৰা 50 ইনকাম হয় 40-50,000 হয় ইনকাম হয় তো পেটৰ শিক্ষয়িত্ৰীবিলাকে মাত্ৰ আপোনাৰ প্ৰায় 15ৰ পৰা 25 কিন্তু মই এতিয়া ইনকাম কৰি আছোঁ তেলতকৈ ওপৰত 40ৰ পৰা 50,000লৈকে তো মই এয়া ভাবোঁ মানে কি হয় যিটো নাইট্ৰজেনৰ নাইট্ৰজেনত ডুবাই থোৱা হয় তো নাইট্ৰজেনৰ উষ্ণতাটো বহুত ঠাণ্ডা হয় তো তেতিয়া ডাইৰেক্ট যদি আমি হেৰি কৰি দিওঁ গাইজনীক দিওঁ তেতিয়া হয়তো চক হৈ যাব পাৰে তো সেইকাৰণে 37 ডিগ্ৰীত আমি থয়িংটো কৰি লওঁ তো মেইন হৈছে আমাৰ থয়িংটো যদি ঠিক থাকে নহয় তেতিয়া আপোনাৰ কনচিপশ্যন ৰেটটোও ভাল থাকে আৰু প্লাছ হৈছে গাইজনীৰো ভিতৰৰ হেৰি ঠিক থাকিব লাগিব আৰু মেইন হৈছে চিমেণ্টটোও ঠিক হ'ব লাগিব যদি ৱাৰ্কাৰজন ভাল তো চিমেণ্টটোও বেয়া হ'ব পাৰে নহ'লে থয়িং বেয়া হ'ব পাৰে নহ'লে গাইজনীৰ কিবা হেৰি থাকিব